নমস্কাৰ বন্ধুসকল, অসম বিকাশ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই কেইটামান ভিডিঅ' ইউটিউবত দেখা পাই মই এই ভিডিঅ'টো বনাব লগা হ'ল। আচলতে কিছুমান ইউটিউবত ভাইৰেল ভিডিঅ' দেখিছোঁ মই আজি। এই ভিডিঅ'বিলাকত বহুত ভিউৱাৰ্ছ আহিছে, বহুত মানুহে চাইছে। এইবিলাক চাই মানুহবিলাকে কি আনন্দ পাইছে নাজানো, মই কিন্তু জ্বলিছোঁ আজি। আচলতে এইবিলাক আমাৰ অসমত হ'ব নালাগে, ইমান খোলাখুলিকৈ হৈ আছে এইবিলাক। এতিয়া এইবিলাকক দেখি আমাৰ অসমৰ এইবিলাকক দেখি আমাৰ অসমৰ নৱপ্ৰজন্ম বহুত বেয়া দিশলৈ গৈ আছে। এইবিলাকক লেকাম লগাব লাগে। এইবিলাক শিয়াল কুকুৰ মেকুৰীৰ দৰে য'তে ত'তে যি টি বেয়া কাম আৰম্ভ কৰে। এইবিলাকক আচলতে আমি ক'ব লাগে, সমাজে ইহঁতক গৰিহণা দিব লাগে, য'তে যি পায় তাকে কৰিব লাগে। আচলতে এইবিলাকে আমাৰ পৰিৱেশ নষ্ট কৰিছে, আমাৰ ল'ৰা ছোৱালী, আমাৰ উঠি অহা প্ৰজন্মক নষ্ট কৰিছে। ইহঁতে এটা ভাল ৰাস্তা দেখুৱাব নোৱাৰে। এইবিলাক কিহৰ মেলা আৰম্ভ কৰিছে এইবিলাক মই বুজি নাপাওঁ, তাৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। আহকচোন চাওঁ। গালতে কিছ কৰা আজি মোক বেলেগ কৰিব নালাগে। ইছ বেটা, আৰু বা ক'ত কৰবা লাগে তাক? আদে বাই পুৰি কৰ জলদি কৰিবি। নাই দেই হৈছে দে, হ'ব দে দে কৰ হৈছে অত চুকি চাকিছে চি এইবিলাক কৰিব জন্ম দিছিল তহঁতক মায়ে বাপে? ভাদ্ৰমহীয়া কুকুৰৰ দৰে য'তে ত'তে ৰাস্তাত বহি এইবিলাক কৰিব জন্ম দিছে তহঁতক? চি কুছ ভি হেৰ' ভণ্টি, এইবিলাক বান্দৰামি বাদ দিয়া, হিমা দাসৰ দৰে হোৱা। আৰু হিমা দাসৰ দৰে হ'ব নোৱাৰিলেও কমচে কম ভাল এখন ঘৰৰ এজন ভাল স্বভাৱ চৰিত্ৰৰ বোৱাৰীটো হ'ব পাৰিবা, সেইটো আৰম্ভ কৰা। এইবিলাক বাদ দিয়া। বন্ধুসকল, কথাখিনি খোলাখুলিকৈ কৈছোঁ, কোনেও যেন পাৰ্চনেলি নলয়। ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্ট আৰু কিবা এটা মনৰ ভাৱ প্ৰকাশ কৰিবৰ বাবে কৈছোঁ। আৰু বান্ধৱীসকলকো কৈছোঁ, তোমালোকে শাৰীখন অকল পিন্ধিলেই নহ'ব, পেটটো যদি 3 ইঞ্চি ওলাই থাকে। এওঁৰ নাম হ'ল JSBৰ ফুল মিনিংটো ফটো দেখি আপোনালোকে গমেই পাইছে বোধহয়, জাঙিয়া চোৰ বেপাৰী। এওঁ বহুতো ভিডিঅ' বিখ্যাত হৈ পৰিছে অসমত। কিন্তু এওঁ বিখ্যাত হ'বলৈ কি ভিডিঅ' বনায় আৰু কেনেকুৱা ধৰণৰ ছোৱালীৰ লগত ৰাস্তাত ভিডিঅ' বনায়, এইবিলাক চাওঁ আহকচোন। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক কৰিব এটা, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। ধন্যবাদ। জয় আই অসম।